ব্ৰইলাৰ মাংস বনাবা বোলে? আজি কোলা কচু আৰু ব্ৰইলাৰ বনাম। কেনেকৈ বনাই দিয়া? কচু, মাংস, কচুগুটি এয়া আগতে বইল কৰি ল'ম। কুকাৰত চিটিয়াই ল'ম। কচু, মাংস, এয়া কঁঠাল গুটি। মাংসখিনি আগত ভাজি ল'ম। কুকাৰত কচুখিনি বইল দিম, মাংসখিনি ভাজি ল'ম। তেলটো আহিছে এতিয়া। তেজপাত, পিঁয়াজ অলপ দিম। ইলাচিকে মাথোঁ। লং দুটা। ইলাচি দুটা। মাংসখিনি দিম। আদা, ৰহুন, জলকীয়া, জিৰা, মছলা। নিমখ, হালধি। ভাজি থাকিম। এতিয়া কম জুইত সিজিবলৈ দিছে। এটা চিটি মাৰা হ'ল, তাৰ গেছটো বন্ধ কৰি দিছোঁ। ভাতটো যোৱাৰ পিছত মাংসটো ভাজা হ'লে মাংসটো ভাজা হৈ আহি আছে আৰু মাংসটো কালাৰ মজা আহিছে দিয়া মা। ইয়াতে ঢালি দিম মাংস। মিনিট সিজাম। পানীটো শুনিয়ে দিব। পানীটো সিজাম, 10 মিনিট সিজাম। কোলা কচুৰ ৰং লৈ লৈছোঁ। এতিয়া মই ঢাকি দিম। আমাৰ মাংসটো হৈ আহিছে আৰু কচু মাংসটো। এতিয়া গৰম অলপ দিম। লং, ইলাচি অলপ দি আপোনালোক